অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ পায়সৰ ৰেচিপি। তাৰ কাৰণে কি লাগে চাওঁ আহকচোন। এয়া লৈছোঁ মই গাখীৰ লৈছোঁ 1.5 লিটাৰ। এয়া মই পুৰবী গাখীৰ লৈছোঁ। তাৰপিছত এয়া তেজপাত 2টা লৈছোঁ, ডালচেনি 1 লৈছোঁ, কেইটামান ইলাচি লৈছোঁ, এয়া কিচমিচ লৈছোঁ কেইটামান আৰু কাজু বাদাম লৈছোঁ। এয়া মই জহা চাউল লৈছোঁ, সৰু মিহি চাউলটো। হাতৰ মুঠিৰে মই এয়া 4 মুঠি লৈছোঁ আৰু এইখিনি লৈছোঁ চেনি লৈছোঁ প্ৰায় চাউলৰ জোখতে। এতিয়া মই গাখীৰখিনি গেছত তুলি গৰম হ'বলৈ দিছোঁ। ভালকৈ উতলাব লাগিব। অলপ উতলাই লৈ মই গৰমাই থাকিম। এতিয়া গাখীৰ গৰম হৈছে। চামনিটো নুঠাকৈ লৰাই থাকিব লাগিব যাতে কেৰাহীটো এনেকৈ লাগি নধৰে। কেই চাইডৰ পৰা ভালকৈ লৰাই থাকিব লাগিব। এনেকুৱাতে মই ডালচেনি 1 আৰু ইলাচি কেইটা দি দিছোঁ। তেজপাত 2 কিলো দি দিছোঁ। দি আকৌ ভালকৈ লৰাই থাকিম। এয়া গাখীৰ উতলি আছে। এতিয়া মই চাউলখিনি দি দিম। চাউলখিনি দি ভালকৈ লৰাই থাকিব লাগিব। তলত এতিয়া মই কিচমিচখিনি দি দিছোঁ, কাজুখিনিও দি দিছোঁ। দি আকৌ লৰাই থাকিম। চাউলটো সিজি অহালৈকে লৰাই থাকিম। জুইটো মিডিয়াম ফ্লেমত দি লৈছোঁ। এয়া মই এটা বাউললৈ উলিয়াই ল'লোঁ। এতিয়া মই ওপৰতে কাজু কিচমিচ অকণমান দি সজাই দিছোঁ। এতিয়া ৰেচিপিটো চাই কেনে পালে জনাব। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। ধন্যবাদ।